শকত চলি লাগিলে কবা 20,000 টকা কবা তোমাক তাৰে 2,000 টকা দিম মই গাইস আজিকালি গুৱাহাটীত কি হৈছে বে মানে এফালে গেলি 6,000 এফালে গেলি 20,000 কেলা আহিলে কি হ'ব মইতো আজিকালি শকত হৈছো শকত হৈ গৈছা তুমি না শকত চলি লাগিলে কবা 20,000 টকা কবা গাইস প্ৰথম জিকিতে আছিল তিনটে যি ধুছিল পুলিচে এটোৰ আছিল দাম 6,000 কমে কমে 5,500 দেই এতিয়া মানে কি শকত ছোৱালীৰ দাম বেছি নেকি মই কম বুলি ভাবছিলো শকত ছোৱালী বলে 20,000 কেলা গজব বেজতি সিলেক্ট কৰিলে কি হ'ব মই শকত আছো তুমি বা কেতিয়াৰ ফটো দিছা কেতিয়া ফটো নাই হি আগতো পাইছিল তোমাক বুজি পাইছে গাইস আগতে কামটো করছি মানে আকৌ আসি না মানে আহি কিনে মানে সেই শকত তিৰিটোকে বিচাৰিছি মানে একদিনত কেলা 20,000 টকা মালৰ এই 100 গ্ৰাম শকত হলি 100 গ্ৰাম হ'ব মাংস তাতে 20,000 টকা শেষ তহঁতেই কেলা এই দিন ৰাতি কষ্ট কৰি মৰি আছা কেই টকা পা আৰু এতে 20,000 6,000 তো ডাউন পৰি গেল 20,000 দাম এ যোৱাকালি কৰিছো লম্বা কিনকি লৰাটো যাৱাকালি কৈছি 20,000 টকা দি ফেলে লম্বা চলি এটা জি কলেকে এ বেলেগ এটা চিলচৰৰ এটা বৰা কথা ছিল আগতে নহয় মোৰ দাদা এটা আছে না শকতকে বৰাগুলিৰ টাকলা খালি অকল মদ খাই থাকে যে টাকলা জলি চিন্স মানে লোকেল আৰু অসমৰ মদ খাই থাকে বোলে পুৰা মাল চাল খাই ফেলে পুৰে আৰু ৰাতিটো পুৰা মাৰো বগাকে মানুহ এটা দাদা ফিল্টাৰৰ মানুহ তুমি যে 2-3 বাৰ পাইলো যে তোমাক নাজানো বাইদেউৰ ইমানে কাষ্টমাৰ মানে মনতে ৰাখে আগতে বোলে 2 বাৰ কৰি ফেলে গেছি বুজি পাইছে না এই তাক কবা মই শকত হৈছো সকল তোমাকে লাগে মই কি কম তোমাকে লাগে আচ্ছা তাক কম মানুহটো যে তাইক শকত হৈছে তাইক 20,000 টকা লাগিব তেতিয়া আহিব আচ্ছা হ'ব বাইদেউ এনেকা নকব না প্লিজ পেটলি যদি 20,000 টকা সোধা আমার কিবা লাজ লাজ লাগে আমার ফটো দিয়াচোন এটা তোমাক যদি লাগে মোৰ 20,000 দিব তুমি কিয় ঠিক আছে হ'ব দে 20,000 মই মানে আজিকালি কাম কাম নকৰো পইচা পালে মানে এনেকা পইচা ভাল পালে যাও আৰু ডিল ডান 20,000 কেলা কি হ'ব গেলা এই 5 মিনিট 10 মিনিটৰ কাৰণে 20,000 টকা মাল পেছা হে তো কিয়া কুছ नहीं हो सकता है 20,000 দিব মই 20,000 তোমাক 20ৰ তলত কোনবা দিন কাম দিছিলো নাই দিয়া তুমি নাই দিয়া 20 দিম তো বাপ্পা ওই মানে 20,000 টকাত আগতে 2 বাৰ কষ্টি বলে হি আহি ফেলে বুজি পাইছে না আৰু নতুন নতুন এই মানুহটো কিবা কাম দি থাকে বলে 20,000 বাদে কামটো হ'ব তোমাৰ হেৰি কি ক ৰেডিয়েশন ব্লু এ ৰেডিয়েশন ব্লু মোক লৈ যাব না মোক তোমাক লৈ যাব মই লৈ গাইস আমাৰ নিচিনা মানুহ ৰেডিয়েশন ব্লুৰ ৰেডটোৱে দেখা নাই ভিতৰ দিকে যাই ফেলে আৰু এতে ৰেডিয়েশন ব্লুত যাই ফেলে পুৰা ঘাপা ঘাপ ও ইয়েস আপ ডাউন হেই কৰে তাকো 20,000 টকা দি ফেলে এফালে 20 এফালে 20 40 10,000 টকাৰ মাল খালা 50,000 টকা ক্লিয়াৰ এক ৰাতিত এনজয় আৰু যদি গতনে পইচা নহয় তেতিয়া পইচা এডভান্স লাগিলে এডভান্স দি দিম তুমি মোক চিনি পাও না মই জলিলে কৈছো পেটলিৰ সন্দেহ হৈছে মানে যদি কাম চাম কৰা হোৱাৰ পিছত যদি পইচা নাই বুলি কয় তেতিয়া তাপতা যদি 20,000 হয় আৰু যদি লৈ যায় যাম দে আজি পাৰিবা আজি পাৰিম ফটো দিয়া দুটা নাজনো কিবা আছে পেটলা মাল লাগে জলি লল ঠিকে তাৰ মানে বছ আৰু বছ আহিব এই সি শিলচৰৰ পাই টাকলাকে মাল চাল খাব ৰাতি ঘাপা ঘাপ নিউজত দেখোন এয়া ভাইৰেল টিভিটো খুলিব নোৱাৰি কেলা এফালৰ পৰা এই বাজিব এফালৰ পৰা সেই বাজিব এফালে 6,000 এফালে 20,000 এফালে 30,000 কেলা কামেই হৈছে নেকি এখন আৰু গুৱাহাটীত কি মানুহগিলা কি আপিগিলাকে কিছুমান আপি কি এইগিলা কাম কৰি পছে বেলেগ আপিগিলা বদনাম হৈ আছে মানে কিছুমানে ভাবছে যে কোনোবা আপি যদি গুৱাহাটীত যায় চব এয়া কৰে আহাই বুলি দিয়া দিয়া আছে আচ্ছা ঠিক আছে হ'ব দে পেমেণ্ট যদি কবাতে 20,000 বুলি যাৱা কলি বোলে কৰি উঠছি কেলা 20,000 টকা দি ফেলে আজিও কৰব 20,000 40,000 হলে এটা আইফোন নিকিনে কোনে কিনব বে মই ভাবি পাৱা নাই একদিনত 20,000 কেলা মাহত 6 লাখ টকা হলে কেলা কেলকুলেটৰ ওলাব লাগব এতিয়া এনেকে মুখেদি হিচাপে নহয় এক মাহত এই পেটলি ইনকাম কৰে মাহত 6 লাখ টকা ও মাই গড 6 লাখত কেইটা শূন্য থাকে 5টা শূন্য থাকে সব এক বছৰত কিমান হ'ব 72 লাখ পেটলি
খেলা শেষ কৰি দিছি বে হাতে দুনিয়া কবা দে ঠিক আছে কি কম তাহলে ফিক্স কৰি দাও না ফিক্স বুলি কোৱা গাইজ আমাৰ নিচিনা আপাগিলা কৰে একো কাম নাই মানে কিছুমান নাৰীৰ এতিয়া কপাল যদি সুধে কপাল থাকে তলৰ কপালখনে কাম কৰে পিছত আকৌ কেনচেল নকৰিবা দে হ'ব দে একো না হেৰ তুমি কিন্তু কপাল কিন্তু দেই শকত বুলি কবা কিন্তু শকত গাইজ গম নাপালো যে GST TST ভাড়ে দিলে নেকি 6,000 পৰা ডাইৰেক্ট 30,000 টকা হৈ গ'ল আমিচোন এফৰ্ডে কৰিব নোৱাৰিম এইগিলা নিউজ চিউজ দেখি পেলাই মানুহবিলাকে কত সপোন দেখিলে বোলে 6,000 টকা কিছুমানে জমা কৰিলে এতিয়া 20,000 হ'ল যাই পেলাই তো গাইজ যদি ভিডিও ভাল লাগিছে লাইক শ্বেয়াৰ কৰিবা চেনেলটো কৈছে প্লিজ সাবস্ক্ৰাইব কৰি বেল আইকন দিবা জলত ট্যাপ কৰি দিবা তো আজিলৈ মানে বাই বাই